এই ৰবা ৰবা আইনো কি বেয়াকৈ কৈছে ঘৰৰ সকলো খৰচ ময়ে কৰিব লাগে তোমালোকে কিবা খৰচ কৰা নেকি কি হ'ল তই আজি তই তেনেকৈ ক'ব পৰা হলি গাৰ ঘাম মাটিত পেলাই খেতি কৰি আছো মই ঘৰত সেই খেতি কৰি আছো কাৰণে ঘৰত একো এটা বস্তু নিকিনাকৈ খাব পাৰিছো আজি তই মোক তেনেকৈ ক'ব পৰা হলি আজি সেইটো কি দিন আহিল বুঢ়া কালত একো কৰিবলগীয়া হৈছে নমস্কাৰ আজি আত্মবোধৰ বিষয়ে অৰ্থাৎ PSUৰ এই কৰ্মশালাত আমাৰ ভাগত কৰা বিষয়টো হৈছে মতানৈক্য আৰু সংঘাত নিৰাময় এই বিষয়টো আমি এখন সৰু নাটিকাৰে উপস্থাপন কৰাৰ কিছু প্ৰয়াস কৰিছোঁ গ্ৰুপ নম্বৰ 9 আমাৰ নাটক বলেৰে নোৱাৰা কাম বুদ্ধিৰে কৰিব পাৰি প্ৰথমে সকলো একেলগে আছিল ল'ৰা দুটা মাক বাপেক আৰু ৰামুকাই গোটেই জীৱনটো কিশোৰৰ ঘৰতে পাৰ কৰিলে বুলি ক'লেও বঢ়াই নহ'ব নিশ্চয় ল'ৰা দুটা ডাঙৰ হোৱাৰ আগতেই দেউতাক ঢুকাল মাক তাৰ আগতে ঢুকাল দেউতাক ঢুকোৱাৰ আবিৰ্ভূতত তেওঁ ৰামুকাইক ঘৰৰ দায়িত্ব দি থৈ গৈছিল সৰুৰে পৰা ৰামুকাই ল'ৰা দুটা প্ৰতিপাল কৰিলে ল'ৰা দুটাই ৰামুকাইক বৰ মৰম আৰু বিশ্বাস কৰে দুয়োটাই এদিন বিয়া কৰালে ডাঙৰটোৱে চাকৰি কৰিছিল আৰু সৰুটোৱে ঘৰৰ পাছফালৰ মাটিডৰাতে খেতি বাতি কৰিছিল এদিন তাক মই ভগৱান বুলি ভাবোঁতে ই অৰ্পণাকে কৰিছে বাকী কি কৰিলে ভাল হ'ব নিজেই কৰি ল'বলৈ আৰু লগতে মাটি বাৰী কিবা ভাগ কৰি ল'ব লাগে পাছত হ'ব নহ'লে সেইবিলাক বস্তুৱে কাজিয়া লাগিব ঠিক আছে বাৰু তুমি যোৱাচোন বাগৰখিনি কৰি যাচোন ঠিক আহিলে আৰু ফিৰিতে খাব পাইছে যে না কিনো কম আৰু আমনি লাগিছে আৰু আনিব লাগিব আমিয়ে খুৱাব লাগিব আমিয়ে আজিলৈকে ঘৰখনৰ হৈ কিমান বজাৰ কৰি পালি কিয়েৰে কথা পইচাবিলাক সাঁচি ৰাখিছ আমাৰ টকাৰে খাই নিজৰখিনি খৰচ নকৰি আমাক দেউৰীয়া কৰিম বুলি ভাবিছ দিনৰ দিনটো মানুহটোৱে কেনেকৈ খেতিত লাগি থাকে আৰু খেতি নলগা হ'লে ভাত খালে হয় ভালকৈ আৰু এই পাচলিবোৰ যে সেইবোৰ কি নিজে নিজে হয় কেনেকে মুখে মুখে তৰ্ক কৰিছে যি কৰে কৰক কিন্তু মই কৈ দিছো মই নোৱাৰিছো আৰু হৈছে কি তোমালোকৰ মাজত কি হ'ল ইমান চিঞৰ হৈ এই ৰবা ৰবা আইনো কি বেয়াকৈ কৈছে ঘৰৰ সকলো খৰচ ময়ে কৰিব লাগে তোমালোকে কিবা খৰচ কৰা নেকি কি হ'ল তই আজি তই তেনেকৈ ক'ব পৰা হলি গাৰ ঘাম মাটিত পেলাই খেতি কৰি আছো মই ঘৰত সেই খেতি কৰি আছো কাৰণে ঘৰত একো এটা বস্তু নিকিনাকৈ খাব পাৰিছো আজি তই মোক তেনেকৈ ক'ব পৰা হলি আজি সেইটো কথা তই বুজিব লাগিছিল এবাৰ ঘৈণীয়েৰকো বুজাব লাগিছিল চিন্তা কৰিবি এবাৰ
চালি চাই লওক আমি একেলগে নাথাকো আমি বেলেগ বেলেগে থাকিম সদায় মই খুৱাই থাকিব নোৱাৰো তোমালোকক হ'ব হ'ব বে আৰু এটা কথা মনত ৰাখিবি মই কৰা খেতিৰ এটা শস্য মই ভাগ নিদিওঁ এই মাটি তোৰ নহয় এই মাটি দেউতাৰ এই মাটি সমানে সমানে দুভাগ হ'ব এই মাটিও ভাগ কৰা হ'ব নোৱাৰি আৰু আমুকাই এনেকে আৰু থাকিব নোৱাৰি ঘৰত তহঁতে যি দেখিছো সংসাৰখন ভাঙিলি আৰু ঘৰ দুইখন খান খান কৰি দিবি দেউতাৰে মোক এষাৰ কথা কৈ গৈছিলো তই দুইটাকে মোক দায়িত্ব দিছিলে ডাঙৰ দীঘল কৰিলি আৰু তহঁতে এতিয়া কি কৰিলি বাৰু তহঁতে কিয় এনেকুৱা কৰিছ মই তহঁতক কিবা প্ৰতিপালন কৰাত ভুল কৰিলো নেকি দেউতাই সাজি থৈ যোৱা ঘৰখন আৰু এতিয়া নাই এতিয়া সি মোক আজি ঘৈণীয়েকৰ আগত ইমান বেয়াকে ক'ব পৰা হ'ল নালাগে নাথাকো মই এইখন ঘৰত তুমি ভালকে থাকিবা আৰু পাৰিলে মাজে সময় মোৰ ঘৰলৈ যাবা মই আৰু ইয়াৰ মুখ চাবলৈ এইখন ঘৰলৈ কেতিয়াও নাহো ওলাই না কথা প্ৰতি মাটিৰ ভাগ হ'ল দুইটা দুফালে ঘৰ বনাই লাগে আৰু মাজতে খাল খান্দি দিলে তাৰ পাছতে মাজে সময় সিহঁতৰ মাজত সৰু সুৰা সংসাৰ লাগিয়ে থাকিল ইঘৰে সিঘৰলৈ নাযায় নামাতে এদিন ডাঙৰ বোপাই ৰামুকাই ক'লে কাম কৰিবা সিহঁতে মই যেতিয়া অফিচলৈ গুচি যাওঁ মোৰ মানুহজনে সদায় কাজিয়া কৰে গতিকে অহা যোৱা কৰিবৰ কাৰণে বন্ধ কৰি দিবা ইয়াত জেউৰা এখন দি দিবা যাতে মই অফিচৰ পৰা আহি বুলি পাওঁ জেউৰা দেখিব পাওঁ ৰামুকায়ে বহুত ভাবিলে কি কৰিব পৰা যাব সিহঁতৰ কথাবোৰ শুনি ৰামুকাই মনত পৰিল সিহঁতৰ দেউতাকে কৈ যোৱা কথাষাৰ ৰামু তই আমাৰ ঘৰত বহু বছৰ পাৰ কৰি তই মোৰ নিজৰ ভাইৰ দৰে হৈ পৰিলি তোক মই আজি এটা কথা কৈছো কৈ থৈ যাওঁ মোৰ ল'ৰা দুটাক ভালদৰে তুলি দি ডাঙৰ কৰি ভাল মানুহ কৰি দুইটাৰ মাজত যেন কোনোদিন মতানৈক্যৰ সৃষ্টি নহয় তই সিহঁতক বুজাবি ৰামু তই তাক একেলগ কৰি ৰাখিবি তই একেলগ কৰি ৰাখিবি এই বাটটোত মই এখন দলং দিম যাতে ঘৰলৈ যাব পাৰে এতিয়া কামটো কৰি আজৰিয়ে কৰোঁ কি দিন আহিল বুঢ়া কালত একো কৰিবলগীয়া হৈছে সৰু ঘৰৰ পৰাই ৰামুকাই হা বোৱাৰীও ডাঙৰ বোৱাৰীও বহুত ভুল বুজিছে নিজৰ বুজি পাইছে তুমিও যাবা দুইজনী মিলা প্ৰীতিৰে থাকিবা মই আহোঁ আৰু এতিয়া ইয়াতে ক'বলৈ আহিছিলোঁ কি তেনেকৈ কৈছে হয় ৰ'বা তোমালোকৰ মৰি যাম দাদা মোৰ বহুত ভুল হৈ গ'ল দাদা মই সৰু হৈ তোক কেনেকৈ ক'ব নালাগিছিল মোৰ বহুত ভুল হৈ গ'ল
ক্ষমা কৰি দে দাদা। আজি ইমান দিন ইমান মৰম চেনেহ একেলগে থাকিলো, কিন্তু আজি কিয় এনেকুৱা হৈ গ'ল দাদা? মই বহুত লাজ পাইছো দাদা, মোক ক্ষমা কৰি দে, মোক ক্ষমা কৰি দে। হ'ব সকলোবোৰ কথা পাহৰি আমি নতুন জীৱন আৰম্ভ কৰিব লাগে। আগত যিমানখিনি যি হ'ল কাজিয়া হ'ল সকলোবোৰ পাহৰিব লাগে। আমি যাতে সকলো আজিৰ পৰা একেলগে থাকো, আজিৰ পৰা এতিয়াৰ পৰা যাতে আমাৰ মাজত কোনো ধৰণৰ মতানৈক্যৰ সৃষ্টি নহওক। আৰু শুন, মই যাতে নোহোৱা হ'লেও তহঁতৰ দুয়োখন ঘৰ একেলগ হৈ থাকে। মোৰ তহঁতৰ ওপৰত খুব আশা আহিছে। হ'ল আমি একেলগে মিলি জুলি বুদ্ধিৰে কৰিব পাৰি। ধন্যবাদ। মতানৈক্য আৰু সংঘাত নিৰাময় এই বিষয়টো পৰিসৰ অতি ব্যাপক। ইয়াক সম্পূৰ্ণৰূপে উপস্থাপন কৰাটো সম্ভৱপৰ নহয়। আমি উপস্থাপন কৰা নাটকখনৰ জৰিয়তে ইয়াৰ কিছু চমু আভাসে দিয়াৰ প্ৰচেষ্টা কৰিলোঁ মাথো। এই নাটকখনত দেখা গ'ল যে ৰামুকাৰ এটা বুদ্ধিয়ে দুয়োটা পৰিয়ালক পুনৰ সুসম্পৰ্ক কৰি তুলিলে আৰু কোনো সমস্যা সমাধান তথা মানৱ কল্যাণৰ বাবে যদিও কোনো সময়ত নিচা আশ্ৰয় লোৱা হয়, সেইটো গ্ৰহণযোগ্য বুলি ক'ব পাৰি বা ধৰা হয়। আচলতে সংঘাতনো কি? সংঘাতৰ ইংৰাজী প্ৰতিশব্দ কনফ্লিক্ট। সংঘাত হৈছে আমাৰ মাজত হোৱা এক মতানৈক্য। এই ব্যক্তিৰ মাজত হোৱা নহয়, দুই ব্যক্তিৰ মাজত হোৱা মতৰ পাৰ্থক্য। সমাজত প্ৰায়ে আজিকালি এই সংঘাতৰ সৃষ্টি হোৱা দেখা যায়। এই সংঘাতৰ ভিত্তি বৰ্ণগত, শ্ৰেণী, ব্যক্তিগত, ৰাজনৈতিক অথবা আন্তঃৰাষ্ট্ৰীয় হ'ব পাৰে, কিন্তু এই সংঘাত সদায় ব্যক্তিৰ মতৰ মাজত হোৱা সংঘাতহে। সংঘাত নিৰাময় হৈছে এনে এক ধাৰণা যাৰ দ্বাৰা মত পাৰ্থক্য বা সংঘাতৰ শান্তিপূৰ্ণ সমাধান কৰিব পাৰি একমাত্ৰ বুজাবুজি আৰু আলোচনাৰ মাধ্যমেৰে। সংঘাত নিৰাময়ৰ বহুতো উপায় আছে, তাৰে কেইটামান উপায় আজি সকলোৰে আগত দাঙি ধৰিব বিচাৰিছোঁ। প্ৰথমে সংঘাতৰ উৎস বা কাৰণসমূহ বুজি উঠাৰ চেষ্টা কৰিব লাগিব আৰু প্ৰকৃত কাৰণবোৰ জানি সেইসমূহ নোহোৱা কৰিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়া সংঘাত নিশ্চয় দূৰ হ'ব। সংঘাত বাঢ়ি যোৱাৰ আগতেই সেই সংঘাতৰ কাৰণসমূহ নোহোৱা কৰাৰ চেষ্টা কৰিব লাগিব। সংঘাত সৃষ্টি কৰা প্ৰতিটো দল বা প্ৰতিজন ব্যক্তিয়ে তাৰ সমাধানৰ বাবে ইতিবাচক দৃষ্টিৰে আগবাঢ়ি আহিব লাগিব। তেতিয়া হয়তো নিশ্চয় সংঘাতৰ নিৰাময়ৰ উপায় ওলাব। সহনশীলতা আৰু ধৈৰ্যৰে সংঘাত নিৰাময় কৰাৰ একমাত্ৰ উপায় আৰু ইয়াক উৎকৃষ্ট বুলি ক'ব পাৰি। সংঘাত হোৱা ব্যক্তিৰ মাজত বুজাবুজি পুনঃস্থাপন কৰিও আমি সংঘাতৰ নিৰাময় কৰিব পাৰোঁ। সদুশেষত সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আমাৰ এই বিষয়বস্তু ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।